ধুনীয়া লাগিছে দেই চাওঁচোন চাকৰি বাকৰি কিবা কৰেনে একো নকৰে এনেই লগৰ কাৰোবাৰ DSLR চাল মাৰি মাৰি ফটো দি আছে নাই নহ'ব ঐ নেনা দিনটো যে ৰুমৰ ভিতৰত সোমাই সোমাই মোবাইল টিপি আছ মাৰক যে এটা কামত সহায় কৰি দিব লাগে সেইবোৰ খবৰ নাই ন দীপৰ লগত তুমি ব্ৰেকআপ কৰাই ল'লা আৰু এইবোৰ কথা ক'বলৈ আহিছা মই ফেচবুকত ল'ৰা চাই আছোঁ চাকৰি কৰা এটা পাওঁৱেই কি জানিবা কিন্তু মানে পোৱাই নাই এতিয়ালৈকে আৰু এবাৰ যদি পাওঁ নহয় মই ডাইৰেক্ট বিয়াই হৈ ল'ম এই মানে ৰখি থাকিবলৈ নাই এবাৰ পৰা হ'ব বাৰু ভালেই কৰিছ কিন্তু এতিয়া সেইবোৰ কথা বাদ দে কাম কৰিবি মোৰ লগত আজি বাপেৰৰ অফিচাৰজন আহিব আমাৰ ঘৰত ভাত খাবলৈ কি সঁচা অফিচাৰজনৰ ল'ৰা আছে নি প্লিজ মা মোৰ কাৰণে কথা পাতিবা দেই থাকিব পাৰে নাজানো নহয় মই চেষ্টাটো কৰিম বাৰু সুধিবলৈ থেংক ইউ আহক আহক ছাৰ আপুনি ইয়াতে বহক মই মাতি দিছোঁ মিছেছক হেৰা মা দেউতাহঁত পালেহি চাগে হেৰা কি কৰি আছা মাতি আছো ছাৰ আহিলে ব'লা গৈছো এই কামখিনি কৰিছোঁ দেখা নাই নেকি মোক ধুনীয়া লাগিছে নে লেতেই দেখাইছে নি না ধুনীয়া লাগিছে মা বহুত ধুনীয়া লাগিছে মই পাকঘৰৰ কামখিনি কৰি দিছোঁ বাৰু যোৱা তুমি গৈ আহিবা ব'লক ব'লা ছাৰ এইয়া মোৰ মিছেছ নমস্কাৰ নমস্কাৰ ছাৰ আপোনাৰ ভাল 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 কি কৰি আছিলে আপুনি আপুনি খাবৰ বাবে যা যোগাৰ কৰি আছিলোঁ মোৰ ছোৱালীজনীয়েও মোক সহায় কৰি দিছে তাই আকৌ বৰ লক্ষী নহয় তাইয়ে গোটেইবোৰ খানা বনাইছে মই এনেই শাক চাকবোৰ কাটিহে দিছোঁ হয় নেকি বাহ এই হাজৰিকা আপোনাৰ যে ভাগ্য আৰু দেই মোৰহে কপালত নাই আৰু এইবোৰ ভাগ্য মোৰে ভাগ্য দেই ছাৰ দেখিছেই নহয় ভাগ্যই দেহা কি বনাই পেলাইছে এওঁ যে ধেমালি কিছুমান কৰে আৰু দেই পিছে ছাৰ আপোনাৰ কি বাইদেৱে খানা বনাব নাজানে নেকি বোৱাৰী এজনী লৈ আহিব আকৌ কিছুমান বহুত ধুনীয়া ধুনীয়া খানা বনাব পৰা ছোৱালী আছেই নহয় চকুৰ আগত এই মোৰ নিজৰে বিয়াখন নাই হোৱা ল'ৰাৰ কাৰণে বোৱাৰীনো কোনটো জনমত আনিব পাৰিম মই নাজানো নহয় বেয়া নেপাব দেই ছাৰ নজনাকৈ সুধি পালোঁ নাই একো নাই মই একো বেয়া নেপাওঁ ভাগ্যৰ লিখন কোনেনো কি কৰিব পাৰে নহয় জানো হয় পিছে আপুনি বহক দেই মই এতিয়া আহিছোঁ মই যোগাৰখিনি কৰি লওঁগৈ খানাৰ আপুনি কথা পাতক ইয়াৰ লগতে হ'ব যাওক কি হ'লো মা ইমান মন চন মাৰি আছে যে এইবাৰ ছোৱালীক বিয়া দিব লাগিব বুলি তোকেই লাগিলে নেকি বিয়াই নাই পতা মহাপুৰুষে তোক যে মই ঘৰতে বুঢ়ী কৰি থ'ব লাগিব নিচিনাহে লাগিছে দেই এতিয়া নেপাওঁহে নেপাওঁ ল'ৰা মা অফিচাৰজন ডেকা ল'ৰা নেকি যা বেটি চাই ল'বি 60 বছৰীয়ামান ডেকা ল'ৰা হ'ব